নমস্কাৰ, অনামিকা বুটিক্সলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক কইনাৰ জোৰোণত দিয়াৰ কাৰণে কেইটামান জৰা আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। প্ৰথমতে মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ এটা গুণাৰে কাম কৰা মেন ছেট এটা। এয়া দেখিবলৈ পাইছে, এইটো হৈছে এটা অতি সুন্দৰ মেন ছেট, ধুনীয়াকৈ ডিজাইন কৰা হৈছে। এয়া দেখিছে, এইটো এটা সুন্দৰ মেন ছেট, ধুনীয়াকৈ ডিজাইন গছ বুটা আৰু ধুনীয়াকৈ এনেকৈ মাজত থকা দি ধুনীয়াকৈ ডিজাইন কৰা হৈছে। এইখন হৈছে ইয়াৰ ৰিহা চাদৰ, এইটো হৈছে ব্লাউজ পিচ আৰু এইখন হৈছে মেখেলা। এইবাৰ মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ এইটো এটা ৰেড কালাৰত কইনাক দিয়া ছেকেণ্ড ছেট। একদম হেভি বেডশ্বীট ডিজাইনত ধুনীয়াকৈ কৰা আছে আৰু প্ৰত্যেকজন কাপোৰতে আপোনালোকে চিল্ক মাৰ্ক পাব, টেনশ্যন নল'ব। ধুনীয়াকৈ হেভিকৈ কৰা হৈছে। আপোনালোকক মই দেখুৱাই দিছোঁ, এনেকৈ ধুনীয়াকৈ কাপোৰবিলাকত চিল্ক মাৰ্ক কৰা থাকিব। এই দেখিবলৈ পাইছে, চিল্ক মাৰ্ক কৰা থাকিব। এইখন হৈছে ইয়াৰ মেখেলাখন আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচ। আৰু এইবাৰ মই দেখুৱাবলৈ লৈছোঁ কইনাৰ জোৰোণত দিব পৰা এটা সুন্দৰ টচৰ ছেট। দেখিছে, ধুনীয়াকৈ চেল্ফ বৰ্ডাৰ কৰা আছে। এই কাপোৰযোৰ অলৰেডি ৰেডি টু ৱেৰ কৰি অনাই হৈছে। দেখিবলৈ পাইছে, এই কাপোৰযোৰ ৰেডি কৰি অনা হৈছে, এনেকৈ ধুনীয়াকৈ গাঁথনি কৰা হৈছে। আৰু এইখন হৈছে মেখেলাখন, মেখেলাখনো চিলাই অনা হৈছে। এনেকুৱা বিয়াৰ যদি আপোনালোকে মোৰ পৰা কাপোৰ লয়, তেতিয়াহ'লে মই আপোনালোকক এই কাপোৰবিলাকৰ লগত এনেকুৱা মুঠি খাৰু এপাত আপোনালোকক ফ্ৰী দিয়া হ'ব। কাপোৰখিনি কিন্তু 30,000ৰ ওপৰত হ'ব লাগিব। 30,000ৰ ওপৰত মোৰ বুটিকত শ্বপিং কৰিলে আপোনালোকক এনেকুৱা মুঠি খাৰু এপাত মই ফ্ৰী দিম। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, তেতিয়াহ'লে মোৰ ফোন নম্বৰটো মোৰ ভিডিঅ'ৰ তলত দিয়া থাকিব। আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। আৰু মোৰ বুটিকখন হৈছে নলবাৰী বিদ্যাপুৰত অনামিকা বুটিক্স। আপোনালোকে আহিব বুলি মই আশাৰে বাট চাই ৰ'লোঁ। ধন্যবাদ।